আজি যোৱা সোমবাৰে ল'ৰা এটা হৰাইছি, মোটামুটি 25 বছৰ বয়স। কুকাৰপাৰ ঘৰৰ পৰা ওলাই গৈছে। ল'ৰাটোৰ নাম আমজাদ আলী, বয়স 25 বছৰ, কুকাৰপাৰত পাইছে। ঘৰৰ পৰাই আপনা আপুনি ওলাই গৈছে, সেইটো ক'ব নোৱাৰোঁ। এইটো কোনফালে গৈছে। আজি মোটামুটি 9 দিন ল'ৰাটোক বিচাৰি পোৱা নাই। যদি কোনোবাই পাইছে, আমি ফোন নম্বৰ দিম। এই ফোন নম্বৰত যোগাযোগ কৰিলে আমাক ল'ৰাটো আনি দিব। তাৰ কাৰণে মই অনুৰোধ কৰিলোঁ। নিজৰ ঘৰৰ পৰাই নহৈছে। ল'ৰাজন কথা বতৰা ক'ব নোৱাৰে। অঁ, আজি 9 দিন হ'ল। আৰক্ষীক জনাইছোঁ, সৰ্থেবাৰী থানাত জনাইছোঁ, দাখিল কৰিছোঁ। আৰু ইয়াৰ ভিতৰত কোনো হেৰি পোৱা নাই, খবৰটো পোৱা নাই ল'ৰাটোৰ। ৰাইজক মই এইটোৱে আহ্বান জনাইছোঁ যে যদি কোনোবাই পাইছে ল'ৰাটো, এই ফোন নম্বৰত আমাক জনাব। জনালে আমি যাম, ল'ৰাটো আমাক দিব। তাৰ কাৰণে মই অনুৰোধ কৰিলোঁ। পাৰে তাক আমি কিবা এটা পুৰস্কাৰ দিম।